এই শুনিছোঁ বোলে এবাৰ জুবিন দাৰ হাতত এজনো ছিংগাৰ নাই, এজনী শিল্পী নাই। প্ৰথমতে আপোনালোকে এই ভিডিঅ'টো চাই লওক। এগৰাকী শিল্পী নাই, আজি ইয়াতে তেখেতৰ গান ৰজন জনাই থাকিব লাগিছিলে। আজি বেলেগত বিহু বাদ দি ইয়ালৈ আহি পেলাই তেওঁলোকে ইয়াতে তেওঁৰ সংগীত চৰ্চা কৰিব লাগিছিলে, গাব লাগিছিলে। আমি আচলতে হাতীগাঁও নতুন পথত বিহু পাতো, কিন্তু আমি এবাৰ জুবিন গাৰ্গৰ কাৰণে বিহুখন বন্ধ কৰিলো। ভাবিছিলো ইয়াত চাগে মানে গোটেই চেলিব্ৰিটিয়ে ভৰ্তি হৈ আছে, কাৰণ অনবৰত জুবিন গাৰ্গকটো একদম মানে মিঠাইত মাখি পৰা নিচিনাকে চেলিব্ৰিটি থাকে। আজিও ভাবিছিলো আজিতো বিহুৰ প্ৰথম দিন, ক'তো প্ৰগ্ৰেম নাই, গতিকে চাগে আজি চব ইয়াতে পাম, আমি তালৈকে যাওঁ। কিন্তু তো আহি পেলাই কথাটো উল্টা দেখিছো। থাকো কিন্তু আহি বৰ দুখ লাগিলে। এগৰাকী শিল্পী নাই, আজি ইয়াতে তেখেতৰ গান ৰজন জনাই থাকিব লাগিছিলে। আজি বেলেগত বিহু বাদ দি ইয়ালৈ আহি পেলাই তেওঁলোকে ইয়াতে তেওঁৰ সংগীত চৰ্চা কৰিব লাগিছিলে, গাব লাগিছিলে। সেইটোহে আমি ভাবিছিলো, কিন্তু তেওঁলোকেতো পইচাৰ কাৰণত চব তেওঁলোকে পইচাৰ কাৰণে, যিখন ছিংগাৰে পইচা চিনি পায়, জুবিন দাৰ মূল্য ক'ত বুজি পাব? তেওঁলোকে পইচাৰ কাৰণে জুবিন দাৰ মূল্য বুজি নাপায়। হা, এয়া হ'ল জুবিন দাৰ প্ৰতি থকা সুযোগ লৈছেনে নে জুবিন দাৰ প্ৰতি থকা আৱেগ? আৱেগ হ'ব নোৱাৰে। এইখিনি জুবিন দা নোহোৱা সিহঁতে সুযোগ লৈছে। হা, যদি জুবিন দাক হেৰি গুৰু ভাবিছিল, দাদা ভাবে, এতিয়া জুবিন দাৰ ক্ষেত্ৰত গৈ বিহু প্ৰথম দিনা জুবিন দাক স্মৰণ কৰি জুবিন দাক সেৱা জনালে, বাট এজনো তাত ছিংগাৰ উপস্থিত নাই। আৰু এইটো ভিডিঅ' চাই লওক আপোনালোকে। এইবাৰ আমি নিজৰ গীত নেগাওঁ, মই বেলেগৰ কথা নাজানো। মই মোৰ নিজৰ যিখিনি গীত আছে, ইনফেক্ট কালি মোৰ অনুষ্ঠান আছিলে খাৰঘুলিত, কালি মই মোৰ যিখিনি গীত ৰাইজে মৰম দিছিলে তাৰ এটা গীতেই গাইছোঁ কেৱল। গতিকে আজি মোৰ অনুষ্ঠান আছে বিৰুবাৰীত, আৰু আজিতো মই প্ৰত্যেক ফাৰ্ষ্ট টু লাষ্ট কেৱল জুবিনদাৰ গীতেই গাম। আৰু অকল আজিৰ বুলিয়ে নহয়, অনাগত যিকেইখন বিহু মঞ্চ আছে কেৱল জুবিনদাৰ গীতেই তেখেতক স্মৰণ কৰিম, শ্ৰদ্ধা কৰিম বুলি মই প্ৰতিশ্ৰুতি। আৰু এইজন মহাপুৰুষৰ এটা গানত লজিক নাই, আৰু জুবিন দা অবিহনে বিহু ফাংচন হ'বই নোৱাৰে। হা, আৰু এটা কথা, জুবিন দাই যিটো বেয়া পাইছিল, পলিটিক্স বেয়া পাইছিল, বিজেপিক বেয়া পাইছিল, আৰু এইজন মহাপুৰুষে বিজেপি হৈ গান গাইছে, আৰু এতিয়া গাঁতত সোমাই থকা নিগনি ওলাই জুবিন দা সুযোগ লৈছে। হা, আমি অন্ধভক্ত নহয়, অ'কে, আমি অন্ধভক্ত নহয়, ঠিক আছে। জুবিন দা সুযোগ লৈ পইচা ইনকাম কৰিবলৈ গৈছে। জুবিন দাই যিটো বেয়া পাইছিল, আৰু এইজন মহাপুৰুষে পইচা লৈ বিজেপি হৈ গান গাই এতিয়া জুবিন দাৰ নাম লৈ সুযোগ লৈছে। এইখিনি জুবিন দাৰ প্ৰতি থকা আৱেগ হ'ব নোৱাৰে, এইখিনি হ'ল সুযোগ, সিহঁতৰ সুযোগ। জুবিন দা নাই আজি আমাৰ মাজত, সিহঁতে ভাল পাইছে। যিসকল ছিংগাৰে যোৱাৰ বছৰত 3 লাখ লৈছিল, এইবাৰ লৈছে 6 লাখ। যিসকল লৈছিল 5 লাখ, এইবাৰ লৈছে 10 লাখ। কাৰণ আমাৰ মাজত জুবিন দা নাই আমাৰ মাজত, আৰু সিহঁতে এইখিনি সুযোগ লৈছে। যদি সিহঁতে জুবিন দাক গুৰু হিচাপে ভাবিছিল, হা, দাদা বুলি ভাবিছিল, সিহঁতে এইখিনি কাম কেতিয়াও নকৰে। জুবিন দা যিখিনি বেয়া পাইছিল সেইখিনি কাম সিহঁতে কেতিয়াও নকৰে। হা, চ' এটাই কথা ক'ম, জুবিন দা সদায় আমাৰ হৃদয়ত আছে আৰু থাকিব, আৰু জুবিন দা জেগা কোনো ল'ব নোৱাৰে। মিডিয়াৰ আগত আহি বৰ কথা কৈ লাভ নাই এইখিনি, কাৰণ আমি অন্ধভক্ত নহয়। জুবিন দা ষ্টাইলত যদি এটা কথা ক'বলৈ যায় ন, ঘেণ্টা তহঁতক আমি খাতি নকৰোঁ। জয় জুবিন দা।